Hello everyone and welcome to Diadoka. আজি আমি ডিসকাস কৰিম যি আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আছে আমাৰ আধুনিক ভাৰতৰ যি ইতিহাস আছে তাৰ বিষয়ে আমি আজি কমপ্লিট আলোচনা কৰিম এই ভিডিঅ'টোত একেবাৰে আমাৰ যদি আমি চাওঁ বেংগলৰ পৰা ষ্টাৰ্ট হয় আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যিটো আমাৰ আধুনিক ভাৰতৰ ইতিহাস তাৰ পিছত একেবাৰে লাষ্টলৈকে যিমান আছে একেবাৰে লাষ্টত আমাৰ ভাৰত স্বাধীন হোৱালৈকে কেনেকৈ স্বাধীন হ'ল কিখিনি কথা আছে ইয়াত গোটেইখিনি আমি সকলোখিনি আজি কি কৰিম আলোচনা কৰিম এই ভিডিঅ'টোতে আমি আলোচনা কৰিম স্পেশালি যদি আপোনালোকে আগতেও মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে লাভৱান হ'ব আৰু যদি আপোনালোকে পঢ়া নাই তেতিয়াহ'লে তেতিয়াও আপোনালোকে ইয়াৰ পৰা কিছুমান ক্ষেত্ৰত কিছুমান আপোনালোকৰ যিখিনি ডাটা আছে ফেক্টুৱেল বেছ যিখিনি আমাৰ ইনফৰমেশ্যন আছে সেইখিনি আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব চ' আমি যদি চাওঁ আমি most probably এইটো আমাৰ এটা ৰিভিজন ক্লাছ টাইপ হ'ব ৰিভিজন যদি কোনোবাই ৰিভাইজ কৰিব বিচাৰিছে তেতিয়াহ'লে এই ক্লাছটোৰ যোগেদি আপোনালোকে ৰিভাইজ কৰি ল'ব পাৰিব কমপ্লিট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যেনেকৈ আমি আসাম হিষ্ট্ৰী আমি কি কৰিছিলোঁ ৰিভাইজ কৰিছিলোঁ ক'ৰ পৰা আমাৰ আসাম হিষ্ট্ৰী আমি লাষ্ট ভিডিঅ'ত আমি ডিছকাছ কৰিছিলোঁ কমপ্লিট আসাম হিষ্ট্ৰী আমি আধা ঘণ্টা ভিডিঅ'ত এটাত আমি কমপ্লিট কৰি দিছিলোঁ আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে আৰু এতিয়া আমি কি কৰিম মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আমি ডিছকাছ কৰিম চ' এইখিনি দেখিছে 2022ৰ আমাৰ নোটছ হয় মানে মোৰ হেণ্ডৰিটেন নোটছ হয় এইখিনি ডিজিটেল নোটছ হয় ষ্টিল আপোনালোকৰ হেণ্ডৰিটেন নোটছ যদি কোনোবাই ডিজিটেল নোটছ বনাইছে তেতিয়াহ'লে গম পাব আৰু যদি কোনোবাই ডিজিটেল নোটছৰ বিষয়ে জানিব বিচাৰিছে মোক ক'ব মই আপোনালোকক শিকাই দিম বস্তু বহুত আমাৰ কনভিনিয়েণ্ট হয় চ' এইটো ক'ৰ পৰা হয় বেংগলৰ পৰা আমাৰ কি হৈছে ষ্টাৰ্ট হৈছে যিটো হিষ্ট্ৰী বেংগল মুৰ্ছিদ কুলি খান ফাৰ্ষ্ট নবাব আছিলে আৰু তেখেতে কি কৰিলে তেখেতে ইম্পৰ্টেঞ্চটো হৈছে যে তে ডাক্কাৰ পৰা কলি লৈ গ'ল মুৰ্ছিদাবাদলৈ কি লৈ গ'ল যিটো কেপিটেল সেই কেপিটেলটো তেওঁ লৈ গ'ল তাৰপিছত আহিলে সিৰাজুদ্দৌলাই কি কৰিলে আৰু সিৰাজুদ্দৌলাৰ সময়ত কি হৈছিলে আমি সেইটো চাওঁ ব্ৰিটিছে এটা ফৰ্ট উইলিয়াম বুলি এটা বনাইছিলে যে মানে সিৰাজুদ্দৌলাই ইমান পাৰ্মিশ্যন দিয়া নাছিলে তথাপিও তেওঁলোকে ফৰ্ট উইলিয়াম বনালে আৰু তাৰপিছত কি হৈ গ'ল তেওঁলোকে সিৰাজুদ্দৌলাই ব্ৰিটিছৰ ওপৰত এটেক কৰিলে যাৰ ফলত কি হৈ গ'ল তেওঁলোকে 146 গৰাকী ব্যক্তি মানে তাৰ পৰা ব্ৰিটিছৰ মানুহ তেওঁলোকে এটা সৰু এটা ৰুমত বন্ধ কৰি থৈছিলে যিটো ব্লেক হল বুলি কোৱা হয় মানে ব্লেক হল ইনচিডেণ্ট বুলি কোৱা হয় কাৰণ হল টাইপৰ এটাত সোমাই থৈছিলে কিন্তু ইমানখিনি মানুহ তাত সোমাব পৰা শক্তিটো নাই মানে সিমানখিনি তাৰ ক্ষমতা নাই ৰুমটোত য'ত নেকি ৰুমত 10টা মানুহ সোমাব পাৰে 50টা মানুহ সোমাব পাৰে তাত 144টা মানুহ তাত সোমোৱাই থোৱা হৈছিলে তাৰপিছত ৰবাৰ্ট ক্লাইভে কি কৰিলে ৰবাৰ্ট ক্লাইভে আহি পেলাই মাদ্ৰাছত আছিলে তেওঁ আৰু বেংগললৈ আহি পেলাই তেখেতে মীৰ জাফৰৰ লগত লগ লাগিলে মীৰ জাফৰ কিন্তু মানে তলে তলে বেয়া আছিলে ঘৰ শত্ৰু বিভীষণ আছিলে এই সিৰাজুদ্দৌলাৰ তাৰপিছত মীৰ জাফৰৰ লগত লগ লাগি তেওঁ ধোকা দিলে আৰু কি হ'ল তাৰপিছত তেওঁলোকৰ বেটেল অফ প্লাচি হ'ল বহুত ইম্পৰ্টেণ্ট পলাচিৰ যিখন যুদ্ধ এখন ইয়াতে হৈছিলে 1757ত আৰু সেই যুদ্ধখন একচুৱেলি ইমান একো নহ'ল কিন্তু যুদ্ধৰ পৰা যেতিয়া সিৰাজুদ্দৌলা গৈ আছিলে তেখেতক ৰাস্তাত মাৰি পেলোৱা হৈছিলে হ'ল আৰু এই যুদ্ধখনৰ ফলাফল কি হ'ল যে সিৰাজুদ্দৌলা তাত মৰিছিলে মই যিমান পাৰোঁ এইখিনি শ্বৰ্ট ফৰ্মত ক'বলৈ যাম যাতে আমাৰ কি হয় ৰিভিজনটো আমাৰ কমপ্লিট হৈ যায় শ্বৰ্ট টাৰ্মত আৰু মই ভাবোঁ আপোনালোকৰ এইটো যিখন লুচেন বুকত যিমানখিনি আছে তাতকৈ ইয়াত মই বেছিখিনি এড কৰিছোঁ যদি আপোনালোকে মানে ষ্টেট PCSৰ যদি মানে APSCৰ যদি আপোনালোকে প্ৰিলিমছ দিব বিচাৰিছে দেন এইটো আপোনালোকৰ ৰিভিজনৰ কাৰণে এটা ভাল ভিডিঅ' হ'ব বুলি মই ভাবোঁ তাৰপিছত মীৰ জাফৰ আহিলে অবভিয়াছলি তেওঁ ধোকা দিছিলে আৰু তেখেতক মানে যিহেতু তেওঁ ৰজা বনিব বিচাৰিছিলে তেখেতক ৰজা বনালে আৰু তেখেতে কি কৰিলে ব্ৰিটিছক 10টা পাছ দিলে তাৰমানে ফ্ৰী পাছ দিলে কোনো ধৰণৰ তেওঁলোকে একো টেক্স দিবলগীয়া নহয় ট্ৰেড কৰিবলৈ ফ্ৰী মানে খোলা চান টাইপ তাৰপিছত ৰাজা খান বুলি এজন আছিলে তেওঁ ফাইনেন্সৰ আছিলে এই কুৱেশ্যনটো সুধিব পাৰে যে ৰাজা খান ক'ৰ আছিলে তো তাৰ আছিলে ফাইনেন্স ডিপাৰ্টমেণ্টৰ মীৰ কাছিম আহিলে তাৰপিছত মীৰ জাফৰক মানে ইমান হেৰি নাছিলে তাৰপিছত মীৰ জাফৰৰ পিছত মীৰ কাছিম আহিলে মীৰ কাছিম কিন্তু ভাল ৰজা আছিলে আৰু তেখেত মানে কি আছিলে মীৰ জাফৰৰ ছোৱালীক কোনে বিয়া পাতিছিলে মীৰ কাছিমে তাৰমানে ছান ইন ল আছিলে আৰু মীৰ কাছিম একদম যোগ্য ৰজা আছিলে যিয়ে আহি পেলাই দস্তক যিটো প্ৰণালী সেইটো তেওঁ খতম কৰি দিলে মানে শেষ কৰি দিলে দস্তক ব্ৰিটিছৰ কাৰণে দস্তক প্ৰণালীটো নাই তাৰপিছত তেওঁ কি কৰিলে কেপিটেলটো মুৰ্ছিদাবাদৰ পৰা মুংগেৰলৈ লৈ গ'ল ঠিক আছে কোনে কেপিটেলটো ক'লে নিছে সেইটো আপোনালোকে চাব তাৰপিছত তেওঁ এতিয়া আমি জানো যে তাত ফায়াৰৱৰ্ক যিটো আমাৰ বন্দুক বাৰুদৰ মেইনলি ফেক্টৰী এটা মুংগেৰত আছে আমি সেইটো জানো এতিয়াও আপোনালোকে গ'লে দেখিব কিন্তু ফেক্টৰীটো নাই তাৰ অলপ মানে কি আছে ধ্বংসাৱশেষ দেখিব আপোনালোকে লাষ্ট তাৰপিছত মীৰ জাফৰ আকৌ ৰজা বনালে যিহেতু ব্ৰিটিছে তাৰ মীৰ কাছিম ৰজা হোৱাৰ কাৰণে দস্তক প্ৰণালী গুচি গ'ল আৰু ব্ৰিটিছৰ লোকচান হৈছিলে যাৰ কাৰণে
মীৰ জাফৰক আকৌ তেওঁলোকে ৰজা বনাই দিলে মীৰ কাছিমে তাৰপিছত কি কৰিলে সেই ৰজা মীৰ জাফৰক যেতিয়া বনালে মীৰ কাছিম গৈ পেলাই সুজাউদ্দৌলা গ'ল সুজাউদ্দৌলা ক'ৰ ৰজা আছিলে অৱধৰ নৱাব আছিলে তাৰপিছত শ্বাহ আলম দ্বিতীয় হয়নে শ্বাহ আলম টু মোগলৰ আছিলে এই তিনিজনে লগ লাগি পেলাই বেটেল অফ বাক্সাৰ কৰিলে 1764ত এতিয়া সেই যুদ্ধখন শেষ কৰিবলৈ তেওঁলোকে এটা ট্ৰিটি কৰিলে সেইটো হৈছে এলাহাবাদ ট্ৰিটি 1765ত তাৰমানে তাৰ নেক্সট ইয়েৰ কৰিলে আৰু সেই যুদ্ধখন কোনে দমন কৰিছিলে সেইখন কৰিছিলে হেক্টৰ মুনৰো আহিছিলে এবাৰ ৰবাৰ্ট ক্লাইভ অহা নাছিলে হেক্টৰ মুনৰো আহিছিলে বিহাৰ বেংগল উৰিষ্যা আৰু এই যুদ্ধখনৰ ফলাফল স্বৰূপে এই ট্ৰিটিটোত কি কৰা হৈছিলে যে বিহাৰ বেংগল আৰু উৰিষ্যাৰ যিটো দিৱানী মানে হৈছে যে পইচা ৰিলেটেড ডুৱেল গভৰ্ণমেণ্ট হৈ গৈছিলে যে পইচা যিমানখিনি আছে ব্ৰিটিছে চাব আৰু শাসন প্ৰথাটো কোনে চাব মানে যি ৰজা আছে তেওঁলোকে চাব ডুৱেল গভৰ্ণমেণ্ট ইন ইণ্ডিয়া বাই ক্লাইভ সেইটোৱে মানে দ্বিতীয় মানে দুটা পৰ্যায়ৰ এটা মানে গভৰ্ণমেণ্টৰ সৃষ্টি কৰিলে চৰকাৰৰ হয়নে ডুৱেল গভৰ্ণমেণ্ট বুলি আমি যিটো কওঁ এতিয়া এইটো এটা শ্বৰ্ট ফৰ্ম আছে যে পেইড কাৰ্ডে ফিজ তাৰ মানে পেইড কাৰ্ডে ফিজ মানে কি যেনেকৈ আপোনালোকে সাপোজ কিবা কোচিং চেণ্টাৰত আপোনালোকে লৈছে এডমিশ্যন পেইড কাৰ্ডে ফিজ যে আমি ফিজটো পে' কৰিব লাগে এইটো এটা ট্ৰিক হয় যি মানে ইউৰোপিয়ান যিবিলাক কোম্পানী আছিলে ইষ্টাব্লিছমেণ্ট তেওঁলোকৰ কোনটো ক্ৰনলজিত হৈছিলে কাৰ পাছত কি আহিলে হয়নে যেনেকৈ পৰ্তুগীজ আহিলে তাৰপিছত ব্ৰিটিছ আহিছিলে কিন্তু ব্ৰিটিছ যদিও আহিছিলে তেওঁলোকে ইষ্টাব্লিছ কৰা নাছিলে ডাটছে কৰিব এতিয়া আমি সেইটো এতিয়া গম পাম এইটো জাষ্ট এটা ট্ৰিক হয় আপোনালোকে মনত ৰাখিব পাৰে ইয়াত আমাক কৈছে যে পৰ্তুগীজ আহিলে তাৰপিছত কি আহিলে পৰ্তুগীজে কি কৰিলে তেওঁলোকে চি ৰোডটো ডিস্কভাৰ কৰিলে ইণ্ডিয়ালৈ ইউৰোপৰ পৰা ইণ্ডিয়ালৈ আৰু কোনে কৰিলে ভাস্কো দা গামাই কৰিলে তাৰপিছত তেওঁলোকে কি কৰিলে কালিকাট যিটো পৰ্ট অফ কালিকাট আছে তাত তেওঁ ভাস্কো দা গামা আহি পালে কেতিয়া আহি পালে 1498ত তেখেতক ৰিচিভ কৰিবলৈ কোন গৈছিলে হিন্দু এজন ৰজা গৈছিলে তেওঁৰ ৰজাজনৰ নামটো হৈছে জামৰিন তাৰপিছত আহিলে মেইনলি যেতিয়া তাৰপিছত ফাৰ্ষ্ট গভৰ্ণৰ পঠালে মানে পৰ্তুগীজে যে গম পালে যে ইয়াত কিমানবোৰ লাভৱান বস্তু আছে তাৰপিছত ফ্ৰান্সিছ ডি এলমেইডা আহিলে সেইজন হৈছে ফাৰ্ষ্ট গভৰ্ণৰ পৰ্তুগীজৰ আৰু তেখেতে ব্লু ৱাটাৰ পলিচিটো তেওঁ ষ্টাৰ্ট কৰিছিলে তাৰপিছত আলবাৰ্কুৱেক আহিলে যিজন ছেকেণ্ড মানে গভৰ্ণৰ আছিলে তেখেতে কি কৰিলে গোৱা কেপচাৰ কৰিলে আৰু পলিচি অফ ইম্পেৰিয়েলিজম কৰিছিলে এতিয়া যিজন ৰিয়েল এষ্টাব্লিছাৰ বুলি আমি কাক ক'ম এলবাৰ্কুৱেকক ক'ম যদিও প্ৰথম গভৰ্ণৰজন ফ্ৰান্সিছ ডি এলমেইডা আছিলে তেখেতক আমি প্ৰথম গভৰ্ণৰ বুলি আমি নকওঁ এলবাৰ্কুৱেকক আমি কি বুলি ক'ম প্ৰথম গভৰ্ণৰ মানে মেইন ৰিয়েল এষ্টাব্লিছাৰ অফ পৰ্তুগীজ মানে পৰ্তুগীজ শাসনৰ মুখ্য যি মানে স্থাপনকৰ্তা বুলি আমি কাক ক'ম আলবাৰ্কুৱেকক ক'ম তেখেতে 3G মডেল এটা আনিছিলে আৰু মেইনলি তেওঁ বিজাপুৰ গোৱা যে কেপচাৰ কৰিলে মই ক'লোঁ যে গোৱা তেওঁ কেপচাৰ কৰিলে গোৱা যে জিকিলে কাৰ পৰা জিকিলে বিজাপুৰৰ ৰজাৰ পৰা জিকিলে আমি হিষ্ট্ৰীত পঢ়িছোঁ তাৰপিছত তেওঁ কি কৰিলে চেল হৰ্চ টু কৃষ্ণদেৱাৰায়া এইখিনিও তেওঁ কৰিছিলে এটা ঘোঁৰা বিক্ৰী কৰিছিলে কৃষ্ণদেৱাৰায়া আমি পাইছোঁ আৰু তেখেতে কি কৰিছিলে যে তেখেতে নিজৰ যিমানখিনি মানুহ লগত লৈ আহিছে তেওঁ কৈছে যে তহঁতি ইণ্ডিয়াৰ যিবিলাক ফিমেল আছে তেওঁলোকৰ লগত বিয়া পাত যাতে তেওঁলোকৰ সেই বিয়া পাতিলে কি হ'ব হিন্দু ছোৱালী যেতিয়া বিয়া পাতিব বা ইণ্ডিয়ান ছোৱালী যেতিয়া বিয়া পাতিব তেতিয়া তেওঁলোকৰ যিটো খ্ৰীষ্টিয়ানিটি সেইটো তেওঁলোকৰ মানে আৰু বিয়পি পৰিব সেইটোৱে তেওঁলোকৰ মেইনলি এইম আছিলে তেওঁলোকে আৰু দুটা ইম্পৰ্টেণ্ট বস্তু আনিলে সেইটো হৈছে টবেকো আনিলে আৰু প্ৰেছ আনিলে হয়নে প্ৰিণ্টিং প্ৰেছ আৰু 1961ত আমি একেবাৰে ফাইনেলি যেতিয়া আমি পৰ্তুগীজ ল'লোঁ আমাৰ শাসনলৈ সেইটো অপাৰেশ্যন বিজয় আমি কৰি পেলাই আমি লৈছোঁ 1961তহে আমি গোৱা আমাৰ ইণ্ডিয়াৰ ভিতৰত আমি কি কৰিছোঁ ইনক্লুড কৰিছোঁ তাৰপিছত নিনোদি কুনহা আহিছিলে ইমান ইম্পৰ্টেণ্ট নহয় তেওঁ কোচিনৰ পৰা গোৱালৈ কেপিটেলটো শ্বিফ্ট কৰিছিলে গভৰ্ণৰ নিনোদি কুনহা কোন হয় গভৰ্ণৰ হয় তেখেতে দমন এণ্ড ডিউ একুৱাৰ কৰিছিলে আৰু তেওঁ নেভি এটা ষ্টাৰ্ট কৰিছিলে সেইটো হৈছে ষ্টেডো ডি ইণ্ডিয়া আৰু সেইটো ইণ্ডিয়ান অ'চেনত আছিলে ইমানখিনি আপোনালোকক ডিটেইলছত নুসুধে যদি আপোনালোকে মেইনলি ADR কাৰণে হেৰি কৰিছে তথাপি আপোনালোকে যদি লুচেনখন পঢ়িছে লুচেনখনত এইখিনি বস্তু আছে কিছুমান বস্তু নাই মই ইয়াত এড কৰিছোঁ তাৰপিছত ডাটছ আহিলে ডাটছে মাছলিপট্টনমত কি বনাইছিলে নিজৰ হেডকোৱাৰ্টাৰ বনাইছিলে 1605ত আৰু তাতে বেটেল অফ বেডেৰা হৈছিলে কাৰ লগত বেটেল অফ বেডেৰা তাত ডাটছ হাৰিছিলে ডাটছ ক্ৰছ চিন দি থৈছোঁ তাৰমানে ডাটছ হাৰিছিলে ইংলিছৰ লগত হৈছিলে ব্ৰিটিছৰ লগত ব্ৰিটিছ জিকিছিলে 1759ত হৈছিলে তাৰপিছত ব্ৰিটিছ আহিলে ব্ৰিটিছে প্ৰথমে চুৰতত বনালে যিটো 1607 খ্ৰীষ্টাব্দত চুৰতত তেওঁলোকে নিজৰ যিটো মানে ফেক্টৰী সেইটো তাত বনালে ইষ্টাব্লিছমেণ্ট মেইনলি 1600 চনতে হৈ গৈছিলে কাৰণ মই কৈছোঁ যে যদিও ডাটছ 1605 চনত আমি ইয়াত দেখাইছোঁ কি বুলি যে ডাটছৰ পিছত ব্ৰিটিছ আছে দেখিছেনে কিন্তু ডাটছৰ আগতে ব্ৰিটিছ আহিছিলে ইষ্টাব্লিছ তেওঁলোকে 1600 চনতে হ'ল তেওঁলোকৰ যিটো কোম্পানী কিন্তু তেওঁলোকে চুৰতত বনাইছিলে 1607 চনত সেইকাৰণে ইয়াত ক্ৰনলজিটো অলপ বেলেগ হৈ যায় কিন্তু ইয়াত চাওক পেইড কাৰ্ডে ফিজ তাৰমানে প্ৰথমে পৰ্তুগীজ তাৰপিছত ব্ৰিটিছ তাৰপিছত ডাটছ হয়নে তাৰপিছত আৰু ইয়াত কি হ'ল 1617ত তেওঁলোকে ফাৰুকছিয়াৰ পৰা মেগনা কাৰ্টা পালে মেগনা কাৰ্টা মিনছ এটা হৈছে অৰ্ডাৰ চিম্পল এটা অৰ্ডাৰ তাৰ বাহিৰে আমি বিশেষ আৰু জানিবলৈ ইয়াত প্ৰয়োজন নাই
এতিয়া নেক্সট আমি আহিছোঁ নেক্সটটো হৈছে আমাৰ 1857 হয় নাই বাকী যিমানখিনি ইম্পৰ্টেণ্ট আছিলে সেইটো ষ্টেজলৈকে আমি ডিছকাছ কৰিলোঁ এতিয়া 1857ত যি চিপাহী বিদ্ৰোহ হৈছিলে তাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া চিপাহী বিদ্ৰোহ হোৱাৰ বহুত কিছুমান কাৰণ আছিলে তাৰ ভিতৰত আমি যদি চাওঁ কিছুমান ইম্পৰ্টেণ্ট কাৰণৰ ভিতৰত যদি চাওঁ কি আছিলে ইকনমিক কাৰণ আছিলে ইকনমিক আছিলে ছ'চিয়েল আছিলে ধৰ্মীয় কিছুমান কাৰণ আছিলে টেকনিকেল কিছুমান আছিলে সৈনিকৰ মেইনলি চিপাহী বিদ্ৰোহ সৈনিকৰ কিছুমান তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছিলে এডমিনিষ্ট্ৰেটিভ কিছুমান আছিলে আৰু ইনষ্টেণ্ট যিটো এনেকুৱা এটা কোনোবা জুই একুৰা জ্বলিবলৈ উমি যেতিয়া জ্বলি থাকে তাকো এটা চিংগাৰী লাগে তাৰমানে এটা মেচিছ যদি আমি এটা মাৰি দিওঁ তাত পটককৈ জ্বলি উঠে তো সেই এটা ইনষ্টেণ্ট যদি কিবা কাৰণ আছে সেই কথা ইয়াত কোৱা হৈছে তো ইকনমিক মানে তেওঁলোকে ৰায়টৱাৰী ছিষ্টেম আনিছিলে তাৰপিছত ছ'চিয়েল ছিষ্টেমটো মানে হৈছে যে সতী যিটো প্ৰথা সতী দাহৰ যিটো প্ৰথা সেইটো বন্ধ কৰা হৈছিলে সেইকাৰণে মানে কি হৈছিলে যদিও ব্ৰিটিছে এইটো বন্ধ কৰিছিলে কিন্তু ব্ৰিটিছে এইটো নিজৰ কামৰ কাৰণে নিজৰ লাভৰ কাৰণে বন্ধ কৰিছিলে যে সেই কোনোবা এজনী যদি মহিলা কোনোবা এগৰাকী যদি মহিলা আৰু তেওঁৰ যদি হাজবেণ্ড ঢুকাই গৈছে তেতিয়াহ'লে ব্ৰিটিছে ভাবিছিলে যে তেওঁক হাজবেণ্ডৰ লগত দাহ কৰি দিয়াতকৈ তেওঁলোকে নিজৰ ব্ৰিটিছৰ মানে নিজৰ মানুহৰ লগত তেওঁ আকৌ বিয়া কৰাই পেলাই তেওঁলোকে আৰু বংশবৃদ্ধি কৰিব পাৰিব বুলি তেওঁলোকে ভাবিছিলে আৰু বংশবৃদ্ধিৰ লগতে তেওঁলোকৰ নিজৰ যিটো ধৰ্ম সেইটো প্ৰচাৰ হ'লহেঁতেন চ' সেইটো কাৰণে তেওঁলোকে সতী প্ৰথাটো বেন কৰিছিলে কিন্তু তেওঁলোকে যি কাৰণতে বেন নকৰক মানে যিটো বেন কৰাটো ডিচিশ্যনটো ভাল আছিলে কিন্তু যি মানে লোকেল মানুহ যি আছিলে তেওঁলোকে এইটো মানি ল'ব বিচৰা নাছিলে উইডো মেৰিজটো তেওঁলোকে এলাউ কৰিছিলে যদি যিবিলাক বিধৱা আছে তেওঁলোকক আকৌ বিয়া পাতিবলৈ তেওঁলোকে এলাউ কৰি দিছিলে ব্ৰিটিছসকলে চাইল্ড মেৰিজটো তেওঁলোকে বন্ধ কৰিছিলে হিউমেন ছেক্ৰিফাইচ তেওঁলোকে বন্ধ কৰিছিলে চ' এইবিলাকৰ কাৰণত তেওঁলোকৰ অসন্তুষ্টি হৈছিলে মানে লোকেল মানুহৰ আৰু ধৰ্মীয় অনুষ্ঠান হৈছে তেওঁলোকে ইছাই যিটো ৰিলিজন সেইটো তেওঁলোকে প্ৰচাৰ কৰিছিলে টেকনিকেল হৈছে পোষ্ট অফিচ বনাইছিলে ৰেলৱে বনাইছিলে মানে যিবিলাক মানে স্থানীয় তেওঁলোকৰ আগৰ যুগৰ মানুহে ভাল পোৱা নাছিলে মেইনলি আৰু সৈনিকৰ ক্ষেত্ৰত যদি আমি চাওঁ তেওঁলোকৰ মানে কি যিবিলাক ইণ্ডিয়ান চলজাৰ্ছ আছিলে তেওঁলোকৰ পজিশ্যনটো ইমান ভাল নাছিলে তেওঁলোকৰ যিটো পোষ্ট সেই পোষ্টটো ইমান ভাল নাছিলে যাৰ কাৰণে মানে যদিও মানে তেওঁলোক কোৱালিফিকেশ্যন থকাৰ পাছতো তেওঁলোক ইমান ভাল নাছিলে তেওঁলোকৰ যিটো পজিশ্যন যাৰ কাৰণে তেওঁলোকে বেয়া পাইছিলে এডমিনিষ্ট্ৰেটিভ যদি আমি চাওঁ পেঞ্চন পোৱা নাছিলে কোনো জামিনদাৰী প্ৰথা তেওঁলোকে কি কৰিছিলে নাইকিয়া কৰিছিলে আৰু ইনষ্টেণ্ট যদি আমি চাওঁ ইনষ্টেণ্ট কি হৈছে মেইনলি যি আমাৰ মংগল পাণ্ডে নামটো শুনিছে আপোনালোকে তেওঁ আছিলে 34 নেটিভ ইনফেণ্ট্ৰি তেওঁ এজন সৈনিক আছিলে তো তাতে মানে কি হ'ল তাত তেওঁলোকৰ যিটো গান আছিলে এটা গান তেওঁলোকে যিটো ইউজ কৰে সেই ৰাইফলটোত মানে কি হৈছিলে যে যিটো গুলি আছিলে সেই গুলিটো মানে মুখেৰে কামুৰি পেলাই তেওঁলোকে ইউজ কৰিবলগীয়া হৈছিলে মুখেৰে কামুৰি তাৰ বাটনটো উলিয়াই পেলাই ইউজ কৰিবলগীয়া হৈছিলে চ' সেইটো মুখেৰে কামুৰিবলৈ মানে কৈছিলে তাত যিটো গ্ৰীচ ইউজ কৰে মানে যিটো গুলিটো পিছল হ'বলৈ যিটো ইউজ কৰে সেই বস্তুটো মানে তাত কি যে পৰ্কৰ ফেট আৰু বা বিফৰ ফেট মানে গৰুৰ চৰ্বি বা গাহৰি চৰ্বি ইউজ কৰে বুলি তাত কৈছিলে কিন্তু সেইটো কিমান দূৰ সঁচা আমি গম নাপাওঁ সেইটো এটা মানে ওলাইছিলে আৰু ৰিউমাৰ্ছ ওলাইছিলে তো যাৰ কাৰণে তেওঁলোকে আৰু ইনষ্টেণ্ট এটা তেওঁলোকৰ খং উঠিলে যাৰ কাৰণে মংগল পাণ্ডে কি কৰিছিলে তাতে গুলিয়ে মাৰিছিলে আৰু মেৰটত প্ৰথমে ষ্টাৰ্ট হ'ল আৰু 20 নেটিভ ইনফেণ্ট্ৰি মানে কি হৈছিলে একচুৱেলি ষ্টাৰ্ট হোৱাৰ ডেটটো আছিলে 30 মে' তাৰিখে কিন্তু সেই তাৰিখে ষ্টাৰ্ট নহৈ পেলাই কি হৈ গ'ল 10 মে' তাৰিখে কি হৈ গ'ল একচুৱেল ষ্টাৰ্ট হৈছিলে 10 মে' তাৰিখে ষ্টাৰ্ট হৈছিলে ক'ত মেৰটত ষ্টাৰ্ট হৈছিলে আৰু কোনে ষ্টাৰ্ট কৰিছিলে 20 নেটিভ ইনফেণ্ট্ৰি যেনেকৈ 34 নেটিভ ইনফেণ্ট্ৰি তেওঁলোকে ঠিক তেনেকৈ 20 নেটিভ ইনফেণ্ট্ৰি মানে এইটো বেলেগ বেলেগ হেৰি থাকে যেনেকৈ এতিয়া থাকে ন এতিয়া 11 মে' তাৰিখে কি হৈ গ'ল দিল্লীত ষ্টাৰ্ট হৈ গ'ল 11 মে' তাৰিখে আৰু যি বাহাদুৰ শ্বাহ আছিলে বাহাদুৰ শ্বাহ 2 তেখেতক মানে কি এজ এ মানে মেইন হিচাপে তেওঁলোকে লৈ লৈছিলে লিডাৰ হিচাপে লৈ লৈছিলে যদিও তেখেতৰ বয়স বহুত বেছি হৈ গৈছিলে কিন্তু তেখেতক লিডাৰ হিচাপে লৈ লোৱা হৈছিলে কিন্তু প্ৰথমে তেখেতে অসন্তুষ্টি জনাইছিলে তাৰপিছত তেওঁ মান্তি হৈ গৈছিলে তাৰপিছত 1 নৱেম্বৰ 1858ত এই মানে যিখন চিপাহী বিদ্ৰোহ হৈ যোৱাৰ পিছত তেওঁলোকে ডমিনেট কৰাৰ পিছত ব্ৰিটিছে ডমিনেট কৰাৰ পিছত ব্ৰিটিছে বহুতখিনি কথা ইয়াত পজিটিভো আছে বহুতখিনি নিগেটিভো আছে বাৰু কিন্তু ব্ৰিটিছে এখন কি পঠালে কুইনৰ এখন প্ৰক্লেমেশ্যন পঠালে তাৰমানে কুইনৰ এখন লেখা এখন পঠালে য'ত কিছুমান লিখা আছিলে যিখন পঢ়িলে কোনে লৰ্ড কেনিঙে পঢ়িলে তেওঁ কৈছে সেই লিখাখনত যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো নাইকিয়া হৈ গ'ল আৰু সম্পূৰ্ণ শাসনটো কোনে কৰিব ব্ৰিটিছ ক্ৰাউনে কৰিব গভৰ্ণৰ জেনেৰেল যিটো পোষ্ট সেই পোষ্টটো নাইকিয়া কৰি পেলাই সেই পোষ্টটো নতুন নাম এটা দিলে সেইটো হৈছে ভাইচৰয় আৰু লেণ্ড যি তেওঁলোকে লেণ্ড টেক অভাৰ কৰিছিলে সেইবিলাক তেওঁলোকে নকৰোঁ বুলি কৈছিলে মিনিষ্টাৰ অফ ইংলেণ্ড ইন ইণ্ডিয়া আৰু ইণ্ডিয়াত আহি পেলাই ইংলেণ্ডৰ যি মিনিষ্টাৰ তেওঁলোকে ইয়াত থাকিব বুলি কোৱা হৈছিলে তো এইখিনি বেচিকেলি শ্বৰ্ট ফৰ্ম কিন্তু আপোনালোকে মানে হেৰিকেইটা মনত ৰাখিব যে ক'ত ষ্টাৰ্ট হৈছিলে কোন তাৰিখে ষ্টাৰ্ট হৈছিলে সেইখিনি আপোনালোকক সুধিব নেক্সট ইম্পৰ্টেণ্ট যিটো পইণ্ট আছে আমি সেইটোলৈ আগবাঢ়িছোঁ এতিয়া
নেক্সট হৈছে আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এইটো বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ কিছুমান আপোনালোকৰ কুৱেশ্যনটো আহে আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ওপৰত আপোনালোকে হয়তো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাইছে তো আমি এতিয়া বৰ্তমান আমি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছটো আমি কি কৰিম ডিছকাছ কৰিম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছটো কেতিয়া ষ্টাৰ্ট হৈছিলে 1885ত A.O. হিউম নামৰ এজন ব্যক্তি আছিলে স্কটলেণ্ডৰ হয়নে তেখেতে ষ্টাৰ্ট কৰিছিলে তেখেতে গঠন কৰিছিলে এইটো 1884তে মানে বস্তুটো হেৰি হৈ গৈছিলে মানে বস্তুটো ষ্টাৰ্ট হৈ গৈছিলে কিন্তু 1885ত ফুল্লি ষ্টাব্লিছ হ'ল আৰু এইটো কি বুলি কোৱা হয় হাৰ্মিট অফ চিমলা বুলি কোৱা হয় এইজন ব্যক্তিক A.O. হিউমক কি বুলি কোৱা হয় হাৰ্মিট অফ চিমলা বুলি ভাইচৰয় আছিলে সেই সময়ত যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ মানে গঠন হোৱাৰ সময়ত ভাইচৰয় কোন আছিলে লৰ্ড ডাফৰিন আছিলে মিটিং তেওঁলোকে ডিচাইড কৰিলে যে ডিচেম্বৰত প্ৰত্যেক বছৰে ডিচেম্বৰত তেওঁলোকে মিটিং পাতিব কিন্তু 1930ৰ পৰা সেইটো ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে জানুৱাৰীত মানে জানুৱাৰীত তেওঁলোকে পাতিবলৈ লৈছিলে এতিয়া যেহেতু মই কৈছিলোঁ যে 1930ৰ পৰা কি হৈছে 26 জানুৱাৰীটো তেওঁলোকে কি হিচাপে লৈছিলে যে ইণ্ডিপেণ্ডেন্স ডে হিচাপে তেওঁলোকে লৈছিলে সেইকাৰণে আমি যিখন আমাৰ সংবিধান আছে সেইখন আমি ডেটটো সেইকাৰণে চেঞ্জ কৰিলোঁ লাগু হোৱাৰ ডেটটো চেঞ্জ কৰিলোঁ যদিও আমি এডপ্ট কৰিছিলোঁ 26 নৱেম্বৰত কিন্তু আমি 26 জানুৱাৰীলৈ আমি ৱেইট কৰিলোঁ কাৰণ 26 জানুৱাৰীটো আমি ইণ্ডিপেণ্ডেন্স ডে হিচাপে চেলিব্ৰেট কৰি আহিছিলোঁ তাৰপিছত তাৰ প্ৰথমজন প্ৰেছিডেণ্ট আছিলে WC বেনাৰ্জী প্ৰথমজন প্ৰেছিডেণ্ট প্ৰথম মিটিংখন ক'ত হৈছিলে পুনেত হোৱাৰ কথা আছিলে পুনেত নহয় পেলাই ক'ত হ'ল গোকুল দাস তেজপাল সংস্কৃত কলেজত হ'ল ক'ত আছে এখন বম্বেত আছে 72 মানে 72জন মানুহে তাত কি কৰিছিলে অংশগ্ৰহণ কৰিছিলে এতিয়া আমি এইটো ট্ৰিক এটা আছে যে এইটো ট্ৰিকটো হৈছে মানে যে প্ৰেছিডেণ্টৰ ট্ৰিকটো যে ক'ত কি আছে আপোনালোকে এই ট্ৰিকটো মনত নাৰাখিলে হ'ব কাৰণ প্ৰত্যেকজন প্ৰেছিডেণ্ট আমাক নালাগে 1885ত পৰা 1905লৈকে নৰ্মেলি তাত তেওঁলোকৰ চলি আছিলে কাৰণ মানে 1905 চনত কি হৈছিলে আমাৰ বেংগলৰ পাৰ্টিশ্যন হৈছিলে 1905 চনত বেংগলৰ পাৰ্টিশ্যন যেতিয়া হৈছিলে তেতিয়া কোন আছিলে লৰ্ড কাৰ্জন আছিলে আৰু লৰ্ড কাৰ্জনে মানে কি কৰিছিলে মেইনলি বেংগলৰ পাৰ্টিশ্যন হওঁতে তেওঁলোকে বেংগলৰ পাৰ্টিশ্যনটো আমি অপ'জ কৰিছিলোঁ বয়কট এণ্ড স্বদেশী মুভমেণ্ট আমি চলাইছিলে আৰু দিল্লী দৰবাৰ হৈছিলে 1911 চনত তেতিয়া মানে 1911 চন হোৱাৰ কথা আছিলে সেইটো কেনচেল কৰি দিছিলে হাৰ্ডিংছ আছিলে তেতিয়া হয়নে লৰ্ড হাৰ্ডিংছ তাৰপিছত বিহাৰ কি হৈ গ'ল ছেপাৰেট হৈ গ'ল বিহাৰ ছেপাৰেট হৈ গ'ল বেংগলৰ পৰা আৰু উৰিষ্যা হৈ গ'ল এটা পাৰ্ট আৰু এটা আমাৰ ঝাৰখণ্ড হৈ গ'ল 1936 আৰু 2000 চনত সেইটো ইয়াত কোৱা হৈছে তাৰপিছত কেপিটেল ক'লে নিলে কেপিটেল দিল্লী নিলে আমি জানো যে 1911 চনত ক'লে নিয়া হৈছিলে কেপিটেলটো দিল্লীলৈ নিয়া হৈছিলে এই কুৱেশ্যনটো আহে যে দিল্লীলৈ কেপিটেলটো কেতিয়া শিফ্ট কৰা হৈছিলে 1911 চনত মহাৰাষ্ট্ৰত কি হৈছিলে আমি সেইটো এবাৰ চাওঁ মহাৰাষ্ট্ৰৰ পৰা এজন বিশেষ ব্যক্তি আছিলে বাল গংগাধৰ তিলক হয়নে যিজনক আমি লোকমান্য তিলক বুলি আমি জানো যে আমাক যদি সোধে যে লোকমান্য তিলক বুলি আমি কাক জানো তেতিয়াহ'লে আমাৰ আনচাৰটো কি হ'ব বাল গংগাধৰ তিলক 1893 তেওঁলোকে গণপতি ফেষ্টিভেল চেলিব্ৰেট কৰে আকৌ 1895ত শিৱাজী ফেষ্টিভেল তেওঁলোকে চেলিব্ৰেট কৰিছিলে ইয়াৰ থ্ৰুৱেদি তেওঁলোকে কি কৰিছিলে নিজৰ যিটো স্বাধীনতা সংগ্ৰাম সেইটো তেওঁলোকে মানে অব্যাহত ৰাখিছিলে আৰু বাল গংগাধৰ তিলকে কৈছিলে যে স্বৰাজ ইজ মাই বাৰ্থ এণ্ড মানে বাৰ্থ ৰাইট যে জন্মৰ মোৰ এইটো অধিকাৰ স্বৰাজটো হৈছে মোৰ স্বাধীনতাটো মোৰ জন্মৰ অধিকাৰ আৰু মই এইটো লৈহে এৰিম আই উইল হেভ ইট মই লৈহে এৰিম তেওঁ এজন এক্সট্ৰিমিষ্ট লিডাৰ আছিলে দুটা টাইপৰ লিডাৰ আছিলে মডাৰেট আৰু এক্সট্ৰিমিষ্ট হয়নে মডাৰেট আৰু এক্সট্ৰিমিষ্ট তাৰমানে মডাৰেট দলটো অলপ মানে ইমান অলপ ল' টেম্পাৰ আৰু এক্সট্ৰিমিষ্টটো মানে লাইক সলমান খান হয়নে আৰু এইটো হৈছে ব্যায়াম মণ্ডল তেওঁলোকে বনাইছিলে 1897ত কোনে চাপেটাকাৰ ব্ৰাদাৰ্ছ তো চাপেটাকাৰ ব্ৰাদাৰ্ছ তেওঁলোকে ব্ৰাদাৰ্ছ আছিলে তো তেওঁলোকে কৰি পেলাই কি বনাইছিলে ব্যায়াম মণ্ডল বনাইছিলে মিত্ৰ মেলা বনাইছিলে মিত্ৰ মেলা যিখনক আমি কি বুলি জানো অভিনৱ ভাৰত বুলিও আমি জানো 1901 চনত বনাইছিলে VD সাভাৰকাৰে হ'ল এইটো আমি VD সাভাৰকাৰে আৰু এখন বুক এখন লিখিছিলে দ্য ইণ্ডিয়া ৱাৰ অফ ইণ্ডিপেণ্ডেন্স হয়নে অনুশীলন সমিতি কোনে বনাইছিলে ডাইৰেক্ট কুৱেশ্যন আহিব প্ৰমথ নাথ মিশ্ৰা আৰু খুদিৰাম বোস আৰু প্ৰফুল্ল চাকি তেওঁলোকক কি হৈছিলে মানে ফাঁচি দিয়া হৈছিলে যেহেতু তেওঁলোকক মানে কি কিংছফোৰ্ড বুলি লৰ্ড মানে কিংছফোৰ্ড বুলি এজন আছিলে তো কিংছফোৰ্ড মানে যিজন জাজ আছিলে তো তেখেতক এটেম্প কৰিছিলে মাৰ্ডাৰ কৰিবলৈ তেখেতলোকক মাৰিবলৈ কোনে খুদিৰাম বোস আৰু প্ৰফুল্ল চাকিয়ে তেওঁলোকে এটা কনস্পাইৰেচি বনাইছিলে কিন্তু এটেম্পটো ফেইল হ'ল 1908 চনত যাৰ কাৰণে তেওঁলোকক ফাঁচি দিয়া হ'ল তাৰপিছত আৰু বনোৱা হৈছিলে ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন যিটো আমি HRA বুলি জানো কোনে বনাইছিলে সতীন্দ্ৰ নাথ সান্যাল এইবিলাক ডাইৰেক্ট কুৱেশ্যন 1924 চনত বনাইছিলে আৰু তেওঁ মানে হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যনে কি কৰিছিলে কাকৰি ট্ৰেইন এখন গৈছিলে মেইনলি সেইখন লুট কৰিবলৈ তেওঁলোকে ৰাস্তাত ৰখাই লুট কৰিবলৈ তেওঁলোকে সেইটো প্লেন বনাইছিলে ৰাম প্ৰসাদ বিছমিল আছিলে তাত আশফাকুল্লা খান আছিলে চন্দ্ৰশেখৰ আজাদ আছিলে তেওঁলোকে মিলি পেলাই এই প্লেনটো এক্সিকিউট কৰিছিলে ভাৰত নৌজৱান সভা বনাইছিলে ভগত সিঙে কি বনাইছিলে ভাৰত নৌজৱান সভা তাৰপিছত তেওঁ HSRC হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিক এছ'চিয়েশ্যনৰ তেওঁ মানে যিটো দায়িত্বভাৰ গ্ৰহণ কৰিছিলে 1907
1926 চনত এইটো ভাৰত নজৱান সভা বনাইছিলে মাৰ্ডাৰ অফ চাউণ্ডাৰ্ছ তেওঁ মানে ভগত সিঙক আমিতো জানো তেওঁ কি হৈ ফাঁচি দিয়া হৈছিলে চাউণ্ডাৰ্ছক ফাঁচি দিয়া মানে মাৰ্ডাৰ কৰিছিলে তেওঁ চাউণ্ডাৰ্ছক আৰু বোম কেছ এছেম্বলিত এটা বোম কেছ পেলাইছিলে মানে বোমটো এনেকুৱা নহয় যে কাৰোবাক মাৰিবলৈ তেওঁলোকে বোমটো পেলোৱা নাছিলে জাষ্ট এটা মানে সেই শব্দটোত যাতে এটা শুই থকা মানুহক যাতে হাৰ পোৱাবলৈ সেই বোমটো তেওঁলোকে পেলাইছিলে ক'ত দিল্লীত ঠিক আছে তো এইখিনি এটা কিছুমান ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন আৰু ক'ত কেনেকৈ হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আহিলে আৰু তেওঁলোকৰ ছেশ্যনবিলাক হ'ল আৰু কেনেকৈ বস্তুটো হ'ল বেংগলৰ পাৰ্টিশ্যন হ'ল ইয়াৰ বস্তুখিনি এনেকৈ ক্ৰনলজিকেল লিখা আছে আপোনালোকে চাই ল'ব ঠিক আছে এতিয়া মেইনলি আমাক কুৱেশ্যন ক'ৰ পৰা আহে গান্ধীয়ান এৰাৰ পৰা আহে গান্ধীয়ান এৰাত যদি আমি চাওঁ মহাত্মা গান্ধী 2 অক্টোবৰ 1869ত জন্ম হৈছিলে পুৰন্দৰত জন্ম হৈছিলে আৰু দেউতাক আছিলে কৰমচাঁদ গান্ধী মোহনদাস কৰমচাঁদ গান্ধী আৰু পুতলিবাই আছিলে মাক তাৰপিছত তেখেতক ভাই বুলিও আমি জানো কস্তুৰবা গান্ধী আছিলে 1883 যাক মানে কস্তুৰবা গান্ধীয়ে ভাই বুলি মাতিছিলে তেখেতক হৰিলাল মণিলাল ৰামদাস আৰু দেৱদাস তেখেতৰ পুতেক আছিলে চাৰিজন পুতেক 1894ত তেখেতে নাটাল ইণ্ডিয়ান কংগ্ৰেছ বনাইছিলে আৰু 1904 চনত তেখেতে ইণ্ডিয়ান অপিনিয়ন বনাইছিলে ক'ত বনাইছিলে সাউথ আফ্ৰিকাত আৰু তেওঁ এখন ফাৰ্ম এখন বনাইছিলে ফনিক্স ফাৰ্ম আৰু মানে সাউথ আফ্ৰিকাত বনাইছিলে যিখন ইণ্ডিয়ান অপিনিয়ন সেইখন হৈছে উইকলি মেগাজিন মানে প্ৰত্যেক সপ্তাহে আহিব সেইখন ঠিক আছে এতিয়া নেক্সট হৈছে তেখেতৰ গুৰু পলিটিকেল গুৰু হৈছে তেখেতৰ কোন যে গোপাল কৃষ্ণ গোখলে যিটো আমি জি.কে. গোখলে বুলি আমি যাক জানো গোপাল কৃষ্ণ গোখলে প্ৰাইভেট ছেক্ৰেটাৰী আছিলে মাধৱ দেশাই ডাইৰেক্ট কুৱেশ্যন সুধিব যে মহাত্মা গান্ধীৰ প্ৰাইভেট ছেক্ৰেটাৰী কোন হয় তেতিয়াহ'লে আমাৰ আনচাৰটো কি হ'ব মহাদেৱ দেশাই তেখেতে হাংগাৰ ষ্ট্ৰাইক কৰিছিলে প্ৰথমবাৰ যেতিয়া হাংগাৰ ষ্ট্ৰাইক কৰিছিলে তেতিয়া ক'ত কৰিছিলে ৰাস্কিনত কৰিছিলে ঠিক আছে প্ৰথমবাৰ হাংগাৰ ষ্ট্ৰাইক তেখেতে আমাৰ ইণ্ডিয়াত কৰা নাই যদি আমাক সোধে যে ইণ্ডিয়াত তেওঁ হাংগাৰ ষ্ট্ৰাইক প্ৰথম ক'ত কৰিছিলে তেতিয়া আমাৰ আনচাৰটো বেলেগ হ'ব যিটো আমি এতিয়া গম পাম তো কেশৰী হিন্দ তেখেতে টাইটেল পাইছিলে মহাত্মা গান্ধীয়ে আৰু মহাত্মা টাইটেলটো পাইছিলে কোনে দিছিলে ৰবীন্দ্ৰনাথ টেগৰে হয়নে তাৰপিছত বাপু টাইটেলটো কোনে দিছিলে জৱাহৰলাল নেহৰুৱে দিছিলে ৰাষ্ট্ৰপিতা টাইটেলটো তেখেতক সুভাষ চন্দ্ৰ বোসে দিছিলে আৰু মলং বাবা বা নাগা ফকীৰ তেখেতে মানে অকল ধুতি এখন পিন্ধি থাকে সেইকাৰণে তেখেতক নাগা ফকীৰ বুলি কৈছিলে কোনে কাৰ্বেইলিছে যাদুগৰ বুলি কৈছিলে বা হাফ নেকেড ফকীৰ বা হাফ নেকেড চেইন বুলি কৈছিলে উইনষ্টন চুৰ্চিলে যেতিয়া তেওঁ ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সত গৈছিলে তেতিয়া তেখেতক কৈছিলে যে হাফ নেকেড ফকীৰ বা হাফ নেকেড মানে কি আৰু আধা বেৰ বডি হয় নে ওপৰতো একো নাই পিন্ধা তলত অকল ধুতি এখন পিন্ধি থাকে হয় নে চ' তেখেতক কোনে কৈছিলে উইনষ্টন চুৰ্চিলে কৈছিলে এতিয়া তেখেত সাউথ আফ্ৰিকাতো এইখিনি কাম কৰিলে আৰু এইখিনি কাম কৰাৰ পিছত তেখেতক আমি এইখিনি গম পালোঁ যে এইখিনি হৈছে টাইটেল তেখেতক কিছুমান ইম্পৰ্টেণ্ট টাইটেল বিভিন্ন বিশেষ কিছুমান ব্যক্তিয়ে তেখেতক টাইটেলখিনি দিলে এতিয়া তেখেত ইণ্ডিয়ালৈ আহিলে 9 জানুৱাৰী 1915 চনত যিটো আমি NRI ডে হিচাপে চেলিব্ৰেট কৰোঁ কি বুলি চেলিব্ৰেট কৰোঁ NRI ডে হয়নে 9 জানুৱাৰী 1915 চনত ইণ্ডিয়ালৈ তেখেত আহিলে ইণ্ডিয়ালৈ আহি পেলাই তেখেতে সাবৰমতী আশ্ৰম বনালে 1916 চনত 1916 চনতেই তেখেতে মানে কংগ্ৰেছৰ এখন ছেছন হৈছিলে সেইখন হৈছিলে লক্ষ্ণৌত সেইখন তেওঁ এটেণ্ড কৰিলে সেই এটেণ্ড কৰি থাকোঁতেই ৰাজকুমাৰ শুক্লা বুলি এজন আহিলে ৰাজকুমাৰ শুক্লাজন আহি পেলাই তেখেত ক'ৰ আছিলে বিহাৰৰ আছিলে বিহাৰ আহি পেলাই যে গান্ধীক ক'লে যে ৰিকুৱেষ্ট কৰিছোঁ আপোনাক যে আপুনি মোৰ লগত ব'লক আমাৰ এনেকুৱা প্ৰব্লেম হৈ আছে হয়নে 3/20 মানে ইমান এটা তেখেতৰ মানে কি এটা মেইনলি টেক্স দিবলগীয়া হৈছিলে তো ফাৰ্মাৰ্ছ আছিলে তেওঁলোক তো জামিনদাৰৰ এগেইনষ্টত তেওঁলোকে এটা মানে প্ৰব্লেম পাই আছিলে যাৰ কাৰণে গান্ধীক মাতিছিলে 1917 চনত চম্পাৰণ তেখেত গ'ল আৰু 1917 চনত তেখেত গ'ল যোৱাৰ পিছত ৰাজেন্দ্ৰ প্ৰসাদ আছিলে তাত A.N. সিনহাও আছিলে আৰু তাতেই মহাত্মা যিটো টাইটেল সেইটো ৰবীন্দ্ৰনাথ টেগৰে তেখেতক দিছিলে আৰু প্ৰথমবাৰ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট মানে চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট নহয় প্ৰথমবাৰ চিভিল ডিছঅবিডিয়েণ্ট যিটো তেওঁলোকৰ ষ্টাইল সেই ষ্টাইলটো প্ৰথমবাৰ ক'ত হৈছিলে 1917 চনত হৈছিলে 1918 চনত তেখেত আকৌ এহমদাবাদ মিলত গ'ল সেই মিলত মানে তেওঁলোকে কৈছিলে যে মিলৰ যিবিলাক কৰ্মচাৰী আছিলে যে আমাক 30% বোনাছ দিয়ক আমি ইমান দিন হৈ গ'ল আমি বোনাছ পোৱা নাই আমাক বোনাছ লাগে তো তেওঁলোকে বস্তুৰ দামো বাঢ়ি গৈছিলে আৰু বোনাছ তেওঁলোকে পোৱা নাছিলে 30% বোনাছ বিচাৰিছিলে যাৰ কাৰণে গান্ধীয়ে প্ৰথমবাৰ ইণ্ডিয়াত হাংগাৰ ষ্ট্ৰাইক কৰিছিলে ঠিক আছে তাৰপিছত 1918 চনত আৰু এটা জেগালৈ গ'ল খেৰালৈ গ'ল আৰু তেওঁ মানে খেৰাত কি হৈছিলে যে ফেইলিয়াৰ অফ ক্ৰপছ তাৰমানে যিসকল খেতিয়ক আছিলে তাত মানে যিসকল তেওঁলোকে শস্য উৎপাদন কৰিছিলে সেই শস্যটো বেয়া হৈ গৈছিলে ফেইল হৈ গৈছিলে এনেকুৱা নহয় যে আপোনালোকে শস্য উৎপাদন কৰিছে খেতি কৰিছে যে প্ৰত্যেক বছৰে যে শস্য ভাল হ'ব তেনেকুৱাটো নহয় হয়নে কেতিয়াবা বেয়াও হ'ব পাৰে তো তাৰ কাৰণে তাত তেওঁ কি কৰিছিলে নন কৰ্পৰেশ্যন কৰিছিলে তো প্ৰথমবাৰ নন কৰ্পৰেশ্যন ক'ত কৰিছিলে খেৰা প্ৰথমবাৰ হাংগাৰ ষ্ট্ৰাইক ক'ত কৰিছিলে এহমদাবাদ হয় নে এহমদাবাদ মিলত কৰিছিলে মানে ৱৰ্কাৰ্ছৰ কাৰণে তাৰপিছত চম্পাৰণত প্ৰথমবাৰ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট নহয় আৰু চিভিল ডিছঅবিডিয়েণ্ট টাইপৰ এটা ষ্টাইল তাত প্ৰথমবাৰ উদ্ভৱ হৈছিলে
1919 চনত এটা ইম্পৰ্টেণ্ট কথা হৈ গ'ল ৰলট এক্ট আহিলে ৰলট এক্ট হৈছে আপোনাক যে সেইখন আইনে কি কৰে যে এজন মানে পুলিচে আপোনাক যিকোনো কাৰণত যেতিয়া তেতিয়া এৰেষ্ট কৰিব পাৰে এতিয়া সিডনী ৰলট মানে একচুৱেলি যিজনে সেইখন পাছ কৰিছিলে তেওঁৰ নামটো আছিলে সিডনী ৰলট সেইকাৰণে এখন ৰলট এক্ট হৈ গ'ল তেতিয়া মানে যিজন লৰ্ড চেমছৰ আছিলে হয় ভাইচৰয় তাৰপিছত 19 মাৰ্চ চনত সেইখন আহিছিলে ব্লেক এক্ট বুলি সেইখনক কোৱা হয় কাৰণ অবভিয়াছলি যদি আপোনাক কোনো ধৰণৰ ৱাৰেণ্ট নোহোৱাকৈ একো ধৰণৰ প্ৰুফ নোহোৱাকৈ যদি আপোনাক এৰেষ্ট কৰে চ' সেইখনক আমি কি বুলি ক'ম ব্লেক এক্ট বুলি ক'ম আৰু যেতিয়াই তেতিয়াই আপোনাক কোনো সময় নাই তো 30 মাৰ্চ 1919 চনত স্বামী শ্ৰদ্ধানন্দে কি কৰিছিলে তেওঁ কৈছিলে যে ডোন্ট পে টেক্স মুভমেণ্ট তেওঁ টেক্স পে কৰিবলৈ চবকে মানা কৰিছিলে তাৰপিছত 8 এপ্ৰিল 1919 চনত গান্ধী এৰেষ্ট কৰা হৈ গ'ল আৰু পাঞ্জাৱত আৰু এটা ঘটনা হৈ গ'ল এজন আছিলে ডক্টৰ চেইফুদ্দিন খিচলু আৰু এজন আছিলে ডক্টৰ সত্যপাল তেওঁলোকক এৰেষ্ট কৰাৰ কাৰণে তেওঁলোকে জালিৱানৱালা বাগ মানে বাগিচা তো তাতে তেওঁলোকে কি কৰিছিলে ডিছকাছ কৰিছিলে মানুহ কিছুমান জুম খাইছিলে এনেকুৱাও নহয় যে কিছুমান তেওঁলোকে অস্ত্ৰ লৈ আছিলে মানুহখিনি জাষ্ট মিটিং পাতিছিলে কোনো ধৰণৰ হাই হল্লা নোহোৱাকৈ কিন্তু ডায়াৰ আৰু ডায়াৰে ডায়াৰ আছিলে গভৰ্ণৰ আছিলে পাঞ্জাৱৰ ডায়াৰ আছিলে সেনাপতি টাইপৰ আৰু হয় নাই তেখেতৰ তলত ডায়াৰৰ তলত চ' তেখেতে কি কৰিছিলে মানে অৰ্ডাৰ দি দিছিলে যে চবকে শ্বুট কৰি দিয়ে আৰু য'ত শ্বুট কৰাৰ কাৰণে সেইটো এটা জালিৱানৱালা বাগ মেছেকাৰ এটা হৈছিলে বিভিন্ন মানুহ বা বহুত মানুহ তাত মৰিছিলে 30 এপ্ৰিল তাৰিখে 1919 চনত হৈছিলে কেইচাৰে হিন্দ টাইটেলটো তেখেতে এই ঘটনাটোৰ পিছত গান্ধীয়ে কেইচাৰে হিন্দ টাইটেলটো ঘূৰাই দিছিলে হাণ্টাৰ আয়োগ স্থাপন কৰা হ'ল যে হাণ্টাৰ 3+ মানে টোটেল 8জন মেম্বাৰ আছিলে হাণ্টাৰ আয়োগ তেওঁলোকে বনালে এই কেছটো ষ্টাডি কৰিবলৈ 1940 চনত গৈ পেলাই উদ্ধম সিং আপোনালোকে হয়তো চৰ্দাৰ উদ্ধম সিং যিখন মুভি ভিকি কৌশল আছে মুভিখন চাইছে তাত তেওঁ গৈ পেলাই চৰ্দাৰ উদ্ধম সিঙে গৈ পেলাই ডায়াৰক মাৰি থৈ আহে ক'ত লণ্ডনত গৈ পেলাই তেওঁ মাৰি থৈ আহে 1940 চনত প্ৰায় 20 বছৰৰ পিছত এতিয়া আৰু এটা ইম্পৰ্টেণ্ট হৈ গৈছিলে হোম ৰুল ষ্টাৰ্ট হৈ গ'ল হোম ৰুল মেইনলি আয়াৰলেণ্ডৰ পৰা আহিছে 1916 চনত এপ্ৰিলত আৰু বাল গংগাধৰ তিলকে মহাৰাষ্ট্ৰত ষ্টাৰ্ট কৰিলে আৰু 1916 চনত ছেপ্টেম্বৰত এনি বেচেণ্টে ষ্টাৰ্ট কৰিলে হয়নে এতিয়া আমি যদি চাওঁ আমাৰ এনি বেচেণ্টতকৈ আগে কোনে ষ্টাৰ্ট কৰিছিলে বাল গংগাধৰ তিলকে মহাৰাষ্ট্ৰত মানে তেওঁ ষ্টাৰ্ট কৰি দিছিলে 1919 চনত আৰু এটা ইম্পৰ্টেণ্ট হৈছিলে তুৰ্কী পাৰ্টিশ্যন হৈ গৈছিলে যাৰ কাৰণে খিলাফত মুভমেণ্ট ষ্টাৰ্ট হৈ গৈছিলে আৰু মহাত্মা গান্ধীয়ে হেল্প কৰিছিলে মোহাম্মদ আলী আৰু শওকত আলী ব্ৰাদাৰ্ছক মহাত্মা গান্ধীয়ে হেল্প কৰিছিলে খিলাফত মুভমেণ্ট দিল্লীত হৈছিলে তাৰপিছত আমাৰ ইম্পৰ্টেণ্ট নন কৰ্পৰেশ্যন মুভমেণ্ট আহিলে 1920 চনত 1 আগষ্ট তাৰিখে যে কিন্তু যদিও নন কৰ্পৰেশ্যন মুভমেণ্ট মানে হৈছে আমি ক'তো কৰ্পৰেট নকৰোঁ মেইনলি কথা সেইটোৱেই যে আমি ক'তো সহায় সহযোগিতা আগ নবঢ়াওঁ যিকোনো ক্ষেত্ৰত এতিয়া 5 ফেব্ৰুৱাৰী 1922 চনত এটা ঘটনা হৈ গ'ল চৌৰি চৌৰা ঘটনা বুলি কওঁ এইটো হৈছে কি যে তাতে এখন পুলিচ থানা আছিলে সেই জেগাডোখৰ চৌৰি চৌৰা আৰু তাতে তেওঁ পুলিচ থানাত মানে পুলিচখিনিক সোমোৱাই পেলাই মানে লোকেল মানুহে সেই মানে মুভমেণ্টটো চলি থাকোঁতেই নন কৰ্পৰেশ্যন অসহযোগ আন্দোলন চলি থাকোঁতেই সেই পুলিচটোত তেল ঢালি পেলাই সিহঁতক বন্ধ কৰি পেলাই জ্বলাই দিছিলে যাৰ কাৰণে গান্ধীয়ে এইটো কি কৰিলে উইথড্ৰ কৰিলে মানে এই তেওঁলোকে মুভমেণ্টটো শেষ হ'ল বুলি ঘোষণা কৰি দিছিলে 12 ফেব্ৰুৱাৰী 1922 চনত কিয় কৰিলে কাৰণ এইটো গান্ধীৰ হৈছে অহিংসাই পৰম ধৰ্ম কিন্তু সেইকাৰণে যিহেতু তেওঁ হিংসাত তেওঁলোক লিপ্ত হ'ল সেইকাৰণে তেওঁ গান্ধী এইটো এটা পাৰ্ট হ'ব বিচৰা নাছিলে 10 মাৰ্চ 1922 চনত গান্ধী জেইল হৈ গ'ল আৰু 6 বছৰ পিছত তেওঁ ৰিলিজ হৈ গ'ল আৰু 1924 চনত মানে 6 বছৰ পিছত 1924 চনত তেওঁ ৰিলিজ হৈ গ'ল তো ইমান 1922 আৰু 1924 তেওঁ ৰিলিজ হৈ গ'ল যদিও তেওঁ 6 বছৰ জেইল হৈছিলে কিন্তু মানে কি হ'ল মানে অলপ বেমাৰৰ কাৰণে তেওঁক মানে সোনকালে ৰিলিজ কৰি দিয়া হ'ল 2 বছৰ পিছতে এতিয়া বেলগাঁও আইএনচি মানে গান্ধীয়ে আৰু এটা ইম্পৰ্টেণ্ট আছে 1924 চনত তেওঁ ৰিলিজ হৈ পেলাই ডাইৰেক্ট আহি পেলাই বেলগাঁও গ'ল আৰু তাত গৈ পেলাই তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যি প্ৰেচিডেঞ্চিপ আছে মানে প্ৰেচিডেণ্ট হৈছিলে স্বৰাজ পাৰ্টি গঠন হ'ল স্বৰাজ পাৰ্টি গঠন হৈছিলে 1 জানুৱাৰী 2023 চনত যিটো গায়া ছেশ্যন আছে আইএনচিৰ যিটো গায়া ছেশ্যন আছিলে গায়াত হৈছিলে ছেশ্যনটো 1922 চনত তাত স্বৰাজ পাৰ্টি গঠন হ'ল CR দাস আৰু মতিলাল নেহৰুৱে কৰিছিলে আৰু বালচাৰত এটা হৈছিলে 1924 এইটো আমাক দৰকাৰ নাই সাইমন কমিশ্যন আহিলে 1927 চনত সাইমন কমিশ্যনত 7জন মেম্বাৰ আছিলে আৰু 7জন মেম্বাৰ ব্ৰিটিছৰ আছিলে সেইকাৰণে আমি এইটো অপ'জ কৰিছিলোঁ যে সাইমন গো বেক তাৰপিছত সাইমন কমিশ্যন হৈছে ইণ্ডিয়ান ষ্টেটুটৰী মিছন হয় কমিশ্যন মানে হয় পাঞ্জাৱৰ এজন আছিলে লালা ৰাজপত ৰায় এইটো অপ'জ কৰিছিলে য'ত মানে তেখেতক বহুত বেয়াকৈ মৰা হৈছিলে মানে লাঠিয়ে কোবালে ইমান বিষত তেওঁ মৰি গৈছিলে লালা ৰাজপত ৰায় মানে যিহেতু তেওঁ অপ'জ কৰিছিলে সাইমন গো বেক
লৰ্ড ইৰউইন আছিলে সেইটো টাইমত আৰু নেহৰু ৰিপৰ্ট দিলে এতিয়া চাইমন কমিশ্যন আহিলে চাইমন কমিশ্যনে ক'লে যে আপোনালোকে ৰিপৰ্ট দিয়ক নিজৰ যে এইটো অভাৰভিউ কি হৈছে আমি চাম কেনেকৈ চৰকাৰ চলিব আপোনালোকে কেনে চলাব পাৰিব নোৱাৰিব নেহৰুৱে দিলে নেহৰু ৰিপৰ্ট 1928 চনত যিটো ৰিজেক্ট কৰিলে ব্ৰিটিছে মতিলাল নেহৰুৱে দিছিলে এইটো জৱাহৰলাল নেহৰু নহয় তাৰপিছত জিন্নাই ক'লে যে জিন্নাই নিজৰ অপিনিয়ন ৰাখিলে হয়নে মোহাম্মদ আলী জিন্না তো যাৰ কাৰণে পাকিস্তান হ'ল তো জিন্নাই কি হ'ল 14 পইণ্টছ অফ জিন্না ৰাখিলে যেনেকৈ মতিলাল নেহৰুৱে নেহৰু ৰিপৰ্ট এটা দিলে ব্ৰিটিছক ঠিক তেনেকৈ জিন্নাইও নিজৰ ৰিপৰ্ট এটা দিলে যে এনেকুৱা হ'ব লাগে কিন্তু জিন্নাই কি হ'ল মানে মতিলাল নেহৰুৰ লগত মিলি পেলাই কামটো নকৰিলে 1929 চনত দিছিলে মাৰ্চ 9 তাৰিখে আকৌ 1929 চনত লাহোৰত এটা ছেছন হৈছিলে য'ত জৱাহৰলাল নেহৰু প্ৰেছিডেণ্ট আছিলে আৰু তাতে পূৰ্ণ স্বৰাজৰ তেওঁলোকে ডিক্লেয়াৰ কৰিলে তাৰো 26 জানুৱাৰী 1930 চনৰ পৰা ইণ্ডিপেণ্ডেন্স ডে তেওঁলোকে চেলিব্ৰেট কৰিম বুলি ক'লে আৰু এইখন সভাতেই লাহোৰ ছেছনতে 1929 চনত পূৰ্ণ স্বৰাজ আমি ল'ম বুলি পূৰ্ণ স্বৰাজ আমাৰ লক্ষ্য বুলি তেওঁলোকে ডিক্লেয়াৰ কৰিলে এতিয়া গান্ধীয়ান এৰা 2 নম্বৰটো হৈছে 1930 চনত 12 মাৰ্চ তাৰিখে 1930 চনত তেওঁলোকে চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট ষ্টাৰ্ট হৈ গ'ল য'ত 78 যিটো দাণ্ডি মাৰ্চ বুলি আমি কওঁ তেওঁলোকে সল্ট ব্ৰেক যিটো ল সল্টৰ ওপৰত নিমখৰ ওপৰত তেওঁলোকে ল বনাইছিলে যে কোনেও নিমখ প্ৰডিউচ কৰিব নোৱাৰিব হয়নে তাৰপিছত সেইটো ব্ৰেক হ'ল যে নিমখ প্ৰডিউচ কৰিব পাৰিলেও চবেই কৰিব নোৱাৰে আৰু চবেই কৰিব পাৰিলেও অকল নিজে যিখিনি খাব পাৰিব সেইখিনিয়ে তেওঁলোকে প্ৰডিউচ কৰিব পাৰিব নিজক যিমানখিনি লাগে এতিয়া এনেকুৱা নহয় যে মই 1 কুইণ্টেল নিমখ বনাই দিম তো 1 কুইণ্টেল নিমখটো মই খাব নোৱাৰিম হয়নে ছাপোজ এমাহত তো নিজৰ জোখাৰে তেওঁলোকে প্ৰডিউচ কৰিব পাৰিব এনেকৈ বুলি কৈছিলে কমাৰ্চিয়েল ইউজত নোৱাৰিব 78 তাত আছিলে মানুহ তাত দাণ্ডি মাৰ্চত গৈছিলে সৰোজিনী নাইডুও গৈছিলে তাত ইম্পৰ্টেণ্ট নেম তাৰপিছত যিগৰাকী আমি নাইটেংগল অফ ইণ্ডিয়া বুলি জানো তাৰপিছত 6 এপ্ৰিল তাৰিখে দাণ্ডি মাৰ্চ কি হৈ গ'ল ষ্টাৰ্ট হৈ গ'ল আৰু ৰামজয় মেকনোলেন তেতিয়া কি আছিলে PM আছিলে ইংলেণ্ডৰ PM আছিলে ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স হ'ল 1930 কোনো নগ'ল ব্ৰিটিছো হেৰি নগ'ল কংগ্ৰেছ নগ'ল গান্ধীও নগ'ল চুৰ্চিলৰ অপজিশ্যন এই যিজন ৰামজে মেকডনেল্ড তেখেত চুৰ্চিল যে আমি আগতে পাইছিলোঁ অলপ আগত পাইছিলোঁ যে গান্ধীক এটা টাইটেল দিছিলে তেখেতৰ অপজিশ্যন আছিলে গান্ধী ইৰউইন পেক্ট এটা হ'ল তাৰপিছত ইৰউইনে বুজালে যে এনেকুৱা আপুনি যাবই লাগিব হেৰিয়লৈ দিল্লী পেক্ট বুলি আমি সেইটোক জানো 5 মাৰ্চ 1931 চনত 2 নম্বৰখন হ'ল টু মহাত্মা বাই সৰোজিনী নাইডু তো এই যিটো গান্ধী ইৰউইন পেক্ট হৈছিলে তাত তেওঁলোকে ডিছকাছ কৰিছিলে সৰোজিনী নাইডুৱে এটা টাইটেল দিলে দুইজনকে যে টু মহাত্মা বুলি ক'লে যে দুইজনে ডিছকাছ কৰি আছে তেওঁ দেখি পেলাই ক'লে যে দুই মহাত্মা নিচিনা লাগিছে বছ টু মহাত্মা ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্স হ'ল ৰাউণ্ড টেবল কনফাৰেন্স ঘূৰণীয়া মেজমেল 7 ছেপ্টেম্বৰ 1931 তাৰিখে তাৰপিছত যিটো মই কৈছিলোঁ যে চুৰ্চিলে কি বুলি ক'লে হাফ নেকেড চেইন বুলি ক'লে হাফ নেকেড ফকীৰ 1932 চনত থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্স হ'ল আমি গম পালোঁ যে 3 নম্বৰখন হ'ল প্ৰথমখন 2 নম্বৰখন কাম নাই তাৰপিছত য'ত তেওঁলোকে কমিউনেল এৱাৰ্ড দিয়াৰ কথা ক'লে যে দলিতসকলৰ কাৰণে তেওঁলোকে কি দিব এটা এৱাৰ্ড দিব এটা তেওঁলোকে ভোট দিবলৈ এটা ছেপাৰেট এটা জেগা দিব হয়নে দলিতসকলৰ কাৰণে যি একদম তলৰ খাপৰ যি ব্যক্তি আছিলে মানুহ আছিলে তাৰপিছত 1932 চনত পুনা পেক্ট হ'ল 24 ছেপ্টেম্বৰ তাৰিখে গান্ধী আৰু আম্বেদকাৰ মাজত মেইনলি তেওঁলোকে কৈছিলে যে এইখন ছাপোজ এডোখৰ জেগা আছে এইখন ছাপোজ ইণ্ডিয়া তেওঁলোকে কৈছিলে ব্ৰিটিছে যে আমি এই পাৰ্টটোৰ পৰা অকল দলিতছেহে ভোট দিব পাৰিব আমি এনেকুৱা কৰি দিম বুলি কৈছিলে কিন্তু গান্ধীয়ে গম পালে যে তেনেকুৱা যদি কৰি দিয়ে সেইটো কি হ'ব ডিভাইড এণ্ড ৰুল টাইপ হৈ যাব সেইকাৰণে তেওঁ কি ক'লে যে কিন্তু সেই কথাটো আম্বেদকাৰে বুজা নাছিলে B.R. আম্বেদকাৰ চাহাবে তাৰপিছত গান্ধীয়ে বুজালে আম্বেদকাৰক যে আপুনি যদি দলিতক দিব বিচাৰিছে মই দিম কিন্তু মই এনেকৈ নিদিওঁ মই দিম ইয়াত অকণমান দলিত এইডোখৰ দলিত ইয়াত দলিত ইয়াত দলিত ইয়াত দলিত ইয়াত দলিত চবকে এটা ৰিজাৰ্ভেশ্যন দি দিম দলিত যেনেকৈ এতিয়া এনেকুৱাতো কোনো কলেজ নাই য'ত ছাপোজ অকল হিন্দুহে পঢ়িব পাৰে হয়নে কিন্তু আমাৰ কি থাকে ৰিজাৰ্ভেশ্যন থাকে OBC জেনেৰেল প্ৰত্যেকখন কলেজ প্ৰত্যেকখন ইউনিভাৰ্চিটি প্ৰত্যেকখন আপোনালোকৰ জুনিয়ৰ কলেজ তাত কি থাকে ৰিজাৰ্ভেশ্যন থাকে চিটৰ কাৰণে হয়নে তো ঠিক তেনেকৈ প্ৰত্যেকটো ভোটিং চেণ্টাৰত কি থাকে ছাপোজ মহিলাৰ কাৰণে কিবা ৰিজাৰ্ভেশ্যন থাকিলে ST SC কাৰণে থাকিলে কেণ্ডিডেটৰ কাৰণে সো তেনেকুৱা প্ৰত্যেকডোখৰ জেগা দিলে কোনোবা এডোখৰ স্পেচিফিক জেগা দি দিয়া নাই যে এই ফালডোখৰ ধৰি লওক দলিত আৰু এইটো কিবা হিন্দু এনেকৈ কৰি দি দিয়া নাই তেনেকুৱা কৰিলে কি হ'ব ডিভাইড এণ্ড ৰুল হৈ যাব যে সেই পাৰ্টটো দলিত হৈ যাব এই ফালটো হিন্দু হৈ যাব সেইকাৰণে তেওঁলোকে এইটো গান্ধীয়ে অপ'জ কৰি আছিলে তাৰপিছত পুনা তেওঁলোকে মই ক'লোঁ যে কি কৰিছিলে যে ব্ৰিটিছে কৈছিলে যে আমি 71 ৰিজাৰ্ভেশ্যন দিম কিন্তু গান্ধীয়ে ক'লে যে আপোনালোকে লওক ৰিজাৰ্ভেশ্যন মই দিম কিন্তু চব জেগাৰ পৰা দিম আৰু 148 কৰিলে ৰিজাৰ্ভেশ্যন সেইকাৰণে ভাল পালে আৰু গান্ধীক আমি কি বুলি জানো হৰিজন বুলি জানো হৰিজন হৈছে যি তেওঁ প্ৰত্যেকজন ব্যক্তিক সৰু সুৰা ব্যক্তিক তেওঁ কি কৰিছিলে নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰিছিলে
সেৱা কৰিছিলে বেচিকেলি মুছলিম লীগ ষ্টাৰ্ট হ'ল 1906 চনত আগা খান আৰু ছালিমুল্লাহ খানৰ যোগেদি লৰ্ড মিণ্টু টু আছিলে 1909 চনত ছেপাৰেট ইলেক্টৰেল হ'ল হয়নে 1909 চনত তেওঁলোকে ছেপাৰেট ইলেক্টৰেল দিলে হয়নে কংগ্ৰেছে যিটো অপ'জ কৰিছিলে মানে মুছলিমসকলৰ কাৰণে বেলেগ ইলেক্টৰেল আৰু হিন্দুৰ কাৰণে বেলেগ 1916 চনত কি হৈ গ'ল লক্ষ্ণৌ ছেছন হৈ গ'ল AC মজুমদাৰ আছিলে তেতিয়া কংগ্ৰেছ আৰু মুছলিম লীগ লগ লাগি পেলাই মই যিটো ক'লো 14 পইণ্টছ অফ জিন্না তেওঁলোকে দিলে চাইমন কমিশ্যনৰ পিছত যিটো অলপ আগত আমি পাই আহিছোঁ হয়নে 1929ত তাৰপিছত তেওঁলোকে এই দুটা ৰিপৰ্টৰ ওপৰত বেছ কৰি কিন্তু এই ৰিপৰ্ট দুটা ব্ৰিটিছে একচেপ্ট নকৰিলে তাৰপিছত তেওঁলোকে নিজৰ ৰিপৰ্ট লৈ পেলাই তেওঁলোকে ফাইনেলি এখন কি পঠালে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পঠালে 1935ত যিখন আহিছিলে তাৰপিছত 1937ত কি হৈ গ'ল ইলেকশ্যন হৈ গ'ল ইলেকশ্যন হোৱাৰ পিছত কংগ্ৰেছে 8টা ছিট পালে মুছলিম লীগে 2টা পালে পাঞ্জাৱ আৰু সিন্ধত তাৰপিছত 22 ডিচেম্বৰ 1939ত মুক্তি দিৱস হ'ল মুক্তি দিৱস মানে হৈছে 3 লাখ আৰ্মি ৱৰ্ল্ড ৱাৰ কৈছে যে ৱৰ্ল্ড ৱাৰ 2 হৈছিলে 1939ত আৰু তেওঁলোকে ব্ৰিটিছে কি কৈছিলে যে আমাৰ ইণ্ডিয়াৰ পৰা যিসকল নজৱান আছে যিসকল সৈনিক আছে তেওঁলোকে এই ৱৰ্ল্ড ৱাৰ 2ত পাৰ্টিচিপেট কৰিব বুলি কৈছিলে কিন্তু সেই কথাটো কংগ্ৰেছক জনোৱা হোৱা নাছিলে যাৰ কাৰণে কংগ্ৰেছে বস্তুটো কি কৰিছিলে অপ'জ কৰিছিলে আৰু তাৰপিছত 1940 চনত লাহোৰ ছেছনটা হ'ল মুছলিম লীগ আৰু জিন্নাই কি কৰিলে পাকিস্তানৰ ডিমাণ্ড কৰিলে 1945 চনত ৱেভেলে চিমলা তাত হ'ল চিমলা কনফাৰেন্স আৰু ভাইচৰয় আৰু সেনাপতি ব্ৰিটিছৰ পৰা আছিলে আৰু মানে তাত মানে কনফাৰেন্সখনত কমিটিখনত 6জন হিন্দু আছিলে 6জন মুছলিম আছিলে এইকেইজন কি আছিলে ইণ্ডিয়ান আৰু তাত ব্ৰিটিছ আছিলে ভাইচৰয় আৰু সেনাপতি মিন্স তাৰ ভাইচৰয়ৰ তলত আৰু তাৰপিছত 16 আগষ্ট 1946ত ডাইৰেক্ট একশ্যন প্লেন হৈ গ'ল তাৰমানে এইটো কোনেও বিচৰা নাছিলে যে পাকিস্তান ছেপাৰেট হৈ যাওক কিন্তু জিন্না তো কি হ'ল তাৰপিছত তেওঁলোকে কি হ'ল যে এনেকে হ'লে নহ'ব বুলি ভাবিলে জিন্নাই তাৰপিছত চবতে কি হৈ গ'ল দাংগা ফসাদ বুলি কয় যে মাৰপিট হ'বলৈ হ'ল কাট মাৰ হ'বলৈ হ'ল ক'ৰবাত কিবা জ্বলিছে মানুহ জ্বলিছে ঘৰ জ্বলিছে সেনেকুৱা কিছুমান হ'বলৈ ধৰিলে যাৰ কাৰণে সেইটো তেওঁলোকে মানি ল'বলৈ মানে বাধ্য হ'ল CR ফৰ্মুলা হৈ গ'ল CR ফৰ্মুলা দিছিলে ইণ্ডিপেণ্ডেন্সৰ কাৰণে আমাৰ স্বাধীনতাৰ কাৰণে তাৰপিছত সুভাষ চন্দ্ৰ বসুৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কথা আছে যে ইণ্ডিয়ান চিভিল ছাৰ্ভিচত তেখেতে 1920 চনত ক্লিয়াৰ হৈছিলে আৰু 1938 চনত তেখেত INC মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ গুজৰাটৰ ছেছনটোত প্ৰেছিডেণ্ট আছিলে 1939ত তেখেতে ফৰৱাৰ্ড ব্লক এটা ক্ৰিয়েট কৰিছিলে 1939ৰ ফৰৱাৰ্ড ব্লক এটা ক্ৰিয়েট কৰিছিলে সুভাষ চন্দ্ৰ বস জাৰ্মানী হিটলাৰ ওচৰলৈ গৈছিলে তাৰপিছত নেতাজী টাইটেলটো কোনে দিছিলে হিটলাৰলে মানে হিটলাৰে দিছিলে নেতাজী টাইটেলটো নেতাজী সুভাষ চন্দ্ৰ বস বুলি তেওঁ হিটলাৰ ওচৰলৈ গৈছিলে আৰু হিটলাৰে যিমানখিনি সৈন্য আমাৰ সৈন্য ইণ্ডিয়ান ছলজাৰ্ছ তেওঁ কি কৰি থৈ মানে এৰেষ্ট কৰি থৈছিলে সেইখিনি নেতাজীয়ে ক'লে যে সেইখিনি মোক দিয়ক মই আপোনাক হেল্প কৰিম যে মোক দিয়ক আৰু মই ইয়াৰ হৈ ব্ৰিটিছৰ পক্ষে যুদ্ধ কৰিম যাৰ ফলত হিটলাৰে মানিও গৈছিলে বাৰু আজাদ হিন্দ মুভমেণ্ট বা আজাদ হিন্দ গভৰ্ণমেণ্ট বনালে কোনে আজাদ হিন্দ ফৌজ বুলি আমি কওঁ ৰাজবিহাৰী বোস চাহাবে বনালে 1942 তুম মুঝে খুন দো मैं तुम्हें आजादी दूंगा এইটো আপোনালোকে হয়তো নাম হেৰিটো শুনিছে তাৰপিছত 1942ত ক্ৰিপছ মিছন আহিলে এইখন ক্ৰিপছ মিছনে কৈছিলে যে মানে যিখন ক্ৰিপছ মিছন আহিলে গান্ধীয়ে কৈছিলে যে এখন পোষ্ট ডেটেড চেক হয় যে আপোনাৰ টাইম গ'ল আৰু এতিয়া ইমানবোৰ বুজাই শুনে লাভ নাই আমাক ইণ্ডিপেণ্ডেন্স লাগে আৰু আমি কি হ'ল যে তেওঁলোকে মেইনলি ৱৰ্ল্ড ৱাৰ 2ত হেল্প বিচাৰি আহিছিলে যে গান্ধীয়ে কৈছে যে এখন পোষ্ট ডেটেড চেক তাৰমানে কি এটা ডেটৰ এখন মানে যদি চেক এখন লিখিছে তাত এটা ডেট থাকে আৰু এটা স্পেচিফিক 3 মাহ পিৰিয়ডৰ পিছত চেকখন কি হৈ যায় ৰিজেক্ট হৈ যায় বা এখন মানে আউটডেটেড হৈ যায় তো সেনেকুৱা এখন চেক বুলি ইয়াত কৈছিলে 1942ত 8 আগষ্ট তাৰিখে আমি একেবাৰে ফাইনেল ডু অৰ ডাই যে আমি মৰিম নহ'লে আমি কৰিম কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলন আমি চলালো যে ভাৰত छोड़ो হয়নে গোৱালিয়ৰ টেংকৰ পৰা ষ্টাৰ্ট হ'ল বম্বেত আছে গোৱালিয়ৰ টেংক মহাত্মা গান্ধী আগা খান পেলেচক তেখেতক আগা খান পেলেচ এটা আছে তাত তেখেতক এৰেষ্ট কৰি থোৱা হৈছিলে মহাত্মা গান্ধী সেইটো টাইমত কি হয় যিমানখিনি ডাঙৰ ডাঙৰ মানুহ আছে চবকে এৰেষ্ট কৰি থোৱা হৈছিলে কিন্তু জনসাধাৰণ মানে ইমান গম পোৱা হৈ গৈছিলে সেইকাৰণে তেওঁলোক নেতাসকল বা লিডাৰসকল নথকা সত্ত্বেও সেই মুভমেণ্টটো চলি আছিল 1946ত এটলি আহিলে আৰু এটলি মানে তেওঁ মানে প্ৰাইম মিনিষ্টাৰ বনিলে এটলি 1946ত ঠিক আছে কেবিনেট মিছন আহিলে ফাইনেলি আৰু কেবিনেট মিছনে কি কৰিলে ইণ্টাৰিম গভৰ্ণমেণ্ট বনালে ইণ্টাৰিম গভৰ্ণমেণ্ট কি যেনেকৈ এতিয়া বাংলাদেশত গভৰ্ণমেণ্ট নাই তাত ইণ্টাৰিম গভৰ্ণমেণ্ট চলি আছে তাৰ মানে যদি গভৰ্ণমেণ্ট নাথাকে এটা মানে টেম্পৰৰী কালৰ কাৰণে যদি কোনোবাই গভৰ্ণমেণ্ট চলাবলৈ আহে তেতিয়াহ'লে সেইটো আমি কি বুলি ক'ম ইণ্টাৰিম গভৰ্ণমেণ্ট বুলি ক'ম মেইনলি সেইখন ইলেকশ্যন স্থাপন হোৱা গভৰ্ণমেণ্ট নহয় ইলেকশ্যন নোহোৱাকৈ হৈছে জাষ্ট তেওঁলোকে চলাব এটা ফাইনেল ইলেকশ্যন নোহোৱালৈকে মেইন ইলেকশ্যন নোহোৱালৈকে তেওঁলোকে চলাব
কনষ্টিটিউৱেণ্ট এছেম্বলি গঠন কৰিলে য'ত 389 মেম্বাৰ্ছ আছিলে আৰু ফাইনেলি কিমান 299 মেম্বাৰ হৈ গ'ল কাৰণ কেলে ইমানখিনি ক'লে গ'ল বাকীখিনি ক'লে গ'ল কাৰণ পাকিস্তানৰ পাৰ্টিশ্যন হৈ গৈছিলে পাকিস্তানলৈ ফালৰ গুচি গ'ল 1946ত 19 ফেব্ৰুৱাৰী তাৰিখে INS তলৱাৰ হৈ গ'ল ৰিভল্ট এটা হৈছিলে ইণ্ডিয়ান নাভেল শ্বিপ তলৱাৰ এটা ৰিভল্ট হৈছিলে তাৰপিছত ইণ্টাৰিম গভৰ্ণমেণ্টত কোন কোন আছিলে আমি এইটো চাই লওঁ PM জৱাহৰলাল নেহৰু আছিলে চৰ্দাৰ পটেল আছিলে হোম মিনিষ্টাৰ আছিলে মানে প্ৰাইম মিনিষ্টাৰ কোন বনিলে জৱাহৰলাল নেহৰু আৰু হোম মিনিষ্টাৰ কোন বনিলে চৰ্দাৰ বল্লভভাই পটেল ইয়াত কিছুমান কথা আছে প্ৰিণ্টিং প্ৰেছ কেতিয়া ষ্টাৰ্ট হ'ল প্ৰিণ্টিং প্ৰেছ গোৱাত আমি কৈছিলোঁ গোৱাত পৰ্তুগীজে কি আনিছিলে হয়নে পৰ্তুগাল 1556ত আহিছিলে আৰু এটা কি আহিছিলে তাৰ লগত টবেকো আহিছিলে নিউজ পেপাৰ ষ্টাৰ্ট হৈছিলে 1780ত জেমছ বেংগল গেজেট নামটো শুনিছে কোনে আনিছিলে জেমছ অগষ্টাছ হিক্কি 1878ত লৰ্ড লিটন আহিলে আৰু এইটো ভাৰ্নেকুলাৰ এক্ট এখন আহিছিলে যিখনক ইংলিছ আৰু ইণ্ডিয়ান লেংগুৱেজবিলাকক মানে কি হ'ল যে যিখন ভাৰ্নেকুলাৰ এক্ট ইয়াত মানে বেলেগ পাব্লিছ কৰিবলৈ দিয়া হোৱা নাছিলে যিবিলাক আগতেতো চবেই পাব্লিছ কৰিব বিচাৰে কাৰণ 1878ৰ কথা আমি যদি নিজৰ ভাষাত যদি আমি বেলেগ যদি পাব্লিছ কৰি দিওঁ তেতিয়া কি হ'ব মানুহ সজাগ হৈ যাব তাত মই কিহৰ লিখিম পুৰা ইমান কলমতকৈ তৰোৱাল চোকা বা তৰোৱালখন কলমতকৈ চোকা তাত উক্তিবিলাকতো শুনিছে দুইফালে কিছুমান উক্তি থাকে হয়নে সপক্ষে বিপক্ষে কিন্তু কলমত এনেকুৱা কিছুমান কথা মানুহে লিখিব পাৰে যাৰ কাৰণে পঢ়ি পেলাই একদম আপোনাৰ জোচ আহি যাব তো সেইটো কাৰণে তেওঁলোকে ভাৰ্নাকুলাৰ এক্টখন আনিলে তাৰপিছত ফেক্টৰী এক্ট কিছুমান আনিছিলে 1881ত লৰ্ড ৰিপনে যে মানে কিমান ফেক্টৰী এক্ট মানে কি তো ফেক্টৰী এক্টখন কিহৰ কাৰণে বনাব কাম কৰিবলৈ ফেক্টৰীৰ কাৰণে বনাব যে ইমান টাইমৰ কাৰণে ইমান টাইম কাম কৰিব যেনেকৈ 9 ঘণ্টা কাম কৰিব 11 ঘণ্টা কাম কৰিব 12 ঘণ্টা কাম কৰিব সেইখিনি আপোনালোকৰ ইমান প্ৰয়োজন নাই ওৱান ডে এক্সামৰ কাৰণে 1946ত ৱেভেল আহিছে যিটো আমি ক'লোৱে চিমলাৰ কথা পাতিলোঁ এটা এইখিনি ইম্পৰ্টেণ্ট যে প্ৰথম গভৰ্ণৰ জেনেৰেল বা প্ৰথম গভৰ্ণৰ অফ বেংগল প্ৰথমে গভৰ্ণৰ আছিলে বেংগলৰ গভৰ্ণৰ প্ৰথম কোন আছিলে ক্লাইভ আছিলে যেটো আমি পাইছিলো প্ৰথমে তাৰপিছত প্ৰথম লাষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিলে ৱাৰেন হেষ্টিংছ হয়নে তাৰ মানে ক্লাইভ হৈ গ'ল তাৰপিছত বেলেগ আহিলে ৱাৰেন হেষ্টিং লাষ্ট নম্বৰ হ'ল যেতিয়া ৱাৰেন হেষ্টিং যেতিয়া গভৰ্ণৰ হৈ আছিলে তেওঁৰ টাইমতে আকৌ কি আহি গ'ল মানে গভৰ্ণৰ জেনেৰেল প্ৰথাটো আহি গ'ল তেওঁৰ টাইমত যেতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি ক'বলৈ ধৰিলে তেতিয়া প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন হ'ব ৱাৰেন হেষ্টিংছ আকৌ লাষ্টজন হৈছে উইলিয়াম বেণ্টিক তাৰ মানে লাষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈছে উইলিয়াম বেণ্টিক যদি লাষ্টজন এওঁ হয় মানে যদি লাষ্টজন উইলিয়াম বেণ্টিক হয় তেতিয়াহ'লে প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি আমি ক'বলৈ ধৰিলোঁ আকৌ সেইজনক আমি কাক ক'ম উইলিয়াম বেণ্টিককে ক'ম তাৰ মানে উইলিয়াম বেণ্টিক যেতিয়া ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বা উইলিয়াম বেণ্টিক যেতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈ বেংগল হৈ আছিলে তেওঁৰ দিনতে আকৌ চেঞ্জ কৰিলে পটককে আকৌ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিলে উইলিয়াম বেণ্টিকেই তাৰপিছত লৰ্ড কেনিং আহিলে কাৰণ লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন হ'ল একেবাৰে লাষ্টত লৰ্ড কেনিং মনত কৰক যেতিয়া আমাৰ চিপাহী বিদ্ৰোহ হৈছিলে লৰ্ড কেনিং আছিলে আকৌ লৰ্ড কেনিং হৈ থাকোঁতে সি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈ আছে তেতিয়া কি আহি গ'ল এখন অৰ্ডাৰ আহি গ'ল চিপাহী বিদ্ৰোহৰ পিছত যে আজিৰ পৰা মোৰ যিটো পোষ্ট আছে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া সেইটোক আমি কি বুলি ক'ম ভাইচৰয় বুলি তো লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া তেখেতে হৈ গ'ল আৰু ফাৰ্ষ্ট ভাইচৰয় কোন হৈ গ'ল তেখেতে হৈ গ'ল কাৰণ চেঞ্জ কৰা নাই মানুহটোক চেঞ্জ কৰা নাই জাষ্ট পোষ্টটোক চেঞ্জ কৰিছে গম পালে চ' ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া কোন কেনিং লাষ্ট ভাইচৰয় কোন হয় মাউণ্ট বেটেন যাৰ কাৰণে আমাৰ কি হৈ গ'ল ভাৰতখন ইণ্ডিপেণ্ডেন্স হ'ল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া আমাৰ ভাৰত স্বাধীন হৈ গ'ল প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া কোন হয় মাউণ্ট বেটেন হয় আৰু লাষ্ট হৈছে শ্ৰী ৰাজা গোপালাচাৰী তাৰপিছত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি আমি নকওঁ ঠিক আছে এইখিনি আছিলে আমাৰ মানে এইখিনি আমাৰ ফাৰ্ষ্ট আৰু লাষ্ট এইখিনি আমাৰ যিখিনি আমি কনফিউজ হওঁ চ' ইমানখিনি আছিলে আমাৰ যিখিনি আপোনালোকে যদি ৰিভিজন মেইনলি যদি আপোনালোকে ৰিভাইজ কৰিব বিচাৰিছে এই ভিডিঅ'টো চাই পেলাই মই আগতেও কৈছোঁ ৰিভিজনৰ কাৰণে মই ভাবোঁ আপোনালোকক বহুত হেল্প কৰিব ইয়াৰ যিটো PDF মই টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে টেলিগ্ৰাম চেনেলটো ডাউনলোড কৰি ল'ব মানে জইন কৰি ল'ব তাত গৈ পেলাই আপোনালোকে এই PDFটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব চ' যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে মই বিচাৰোঁ যে এটা লাইক কৰিব আৰু আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ এভৰিৱান থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড গুড নাইট টেক কেয়াৰ